নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মিৰঞ্জন দত্তই এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ইতিমধ্যে আপোনালোক সকলোৱে লাভ কৰিছে নটিফিকেশ্যনখন মই নিশ্চিতভাৱে দেখাম তাৰোপৰি আজি বাতৰি কাকতত প্ৰকাশিত উক্ত নটিফিকেশ্যনখনৰ ভিত্তিত যিটো বাতৰি প্ৰকাশ পাইছে এই বাতৰিটোৰ আপোনালোকৰ জ্ঞাতাৰ্থে এবাৰ জনাব বিচাৰিছোঁ বিদ্যালয়ত শিক্ষকৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে পদক্ষেপ অৰ্থাৎ এটা নতুন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে শিক্ষা বিভাগ আগবাঢ়িছে চৰকাৰ আগবাঢ়িছে এই পদক্ষেপটো হৈছে দুৰ্গম অঞ্চলত কৰ্মৰত শিক্ষকৰ বাবে নিৰ্মাণ কৰিব কোৱাৰ্টাৰ হোষ্টেল অৰ্থাৎ বৰ্তমান সময়ত বহুখিনি এতিয়া শিক্ষক বহু দুৰ্গম স্থানত অৰ্থাৎ নিজৰ ঘৰৰ গৃহ জিলাৰ পৰা বহু আঁতৰৰ জিলাত তেখেতলোকে কৰ্মৰত হৈ থাকিব লগা হৈছে ইয়াৰ বাবে তেখেতলোকৰ যথেষ্টখিনি অসুবিধা হৈছে এই অসুবিধা দূৰ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ শিক্ষাদানৰ পৰা এদিনো যাতে বঞ্চিত হ'ব নোৱাৰে তাৰ বাবে শিক্ষা বিভাগে কোৱাৰ্টাৰ বা হোষ্টেল বনাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে পদক্ষেপ হাতত লৈছে সকলো জিলা শিক্ষা বিষয়ালৈ শিক্ষা বিভাগৰ পত্ৰ 15 জুনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ যথেষ্ট নতুন চৰকাৰখনে গতিশীলভাৱে যি কাম কৰা আমি দেখিবলৈ পাইছোঁ এই গতিশীলতা প্ৰতিটো বিভাগতেই দেখিবলৈ পোৱা গৈছে আৰু শিক্ষা বিভাগতো দেখিবলৈ পোৱা গৈছে প্ৰতিদিনৰ সংবাদ গুৱাহাটী 10 জুন যাতায়াতৰ সুবিধা নথকা দুৰ্গম অঞ্চলৰ বিদ্যালয়ৰ শিক্ষকৰ বাবে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব কোৱাৰ্টাৰ হোষ্টেল পাহাৰীয়া অঞ্চল চৰ অঞ্চলকে ধৰি ৰাজ্যৰ প্ৰত্যন্ত অঞ্চলৰ বিদ্যালয়সমূহত শিক্ষকৰ উপস্থিতি নিয়মীয়া কৰিবলৈ এই পদক্ষেপ হাতত লৈছে শিক্ষা বিভাগে শিক্ষকৰ সুবিধা হোৱাকৈ কোৱাৰ্টাৰ হোষ্টেল নিৰ্মাণৰ বাবে যথাযথ সমীক্ষা চলাবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকে আজি ৰাজ্যৰ সকলো জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলে অহা 25 জুনৰ ভিতৰত কোৱাৰ্টাৰ হোষ্টেল নিৰ্মাণ সম্পৰ্কীয় সমীক্ষাৰ প্ৰতিবেদন প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত জমা দিব লাগিব এক নিৰ্দিষ্ট ব্যাখ্যাৰ ভিতৰত থকা বিদ্যালয়সমূহৰ শিক্ষকৰ বাবে প্ৰয়োজনীয় কোৱাৰ্টাৰ হোষ্টেলৰ প্ৰয়োজনীয় স্থান সংখ্যা আদিৰ সমীক্ষা চলাই জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলে ক্লাষ্টাৰসমূহক লগাই একেলগে যাতে এই কাম কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা কোৱা হৈছে উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যোৱা 18 মে'ত অনুষ্ঠিত বৈঠকৰ কাৰ্যবিৱৰণী অনুসৰি কোৱাৰ্টাৰ হোষ্টেল নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছিল সেয়ে চৰকাৰৰ ফালৰ পৰা এই সম্পৰ্কীয় তাৎক্ষণিক তৎপৰতা গ্ৰহণ কৰা হৈছে বিশেষকৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আজি জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰই বহন কৰিছে তাৎপৰ্য উল্লেখযোগ্য যে যাতায়াতৰ সুবিধা নথকা দুৰ্গম প্ৰত্যন্ত অঞ্চলসমূহলৈ শিক্ষাৰ পোহৰ বিলাবলৈ গৈ বিগত সময়ছোৱাত বহু শিক্ষক শিক্ষয়িত্ৰীয়ে নানা দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে ভালে সংখ্যক শিক্ষয়িত্ৰী ফলত দুৰ্গম অঞ্চলৰ পৰা যাতায়াতৰ সুবিধা থকা ঠাইলৈ বদলি হৈ আহিবলৈ চেষ্টা চলাবলগীয়া হয় একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে বদলিৰ চেষ্টা চলায়ো সন্মুখীন হয় নগৰ নাগতিক সেয়েহে পাহাৰীয়া অঞ্চলৰ দুৰ্গম অঞ্চলৰ শিক্ষকৰ বাবে ৰাজ্য চৰকাৰে কোৱাৰ্টাৰ হোষ্টেল নিৰ্মাণৰ বাবে হাতত লোৱা পৰিকল্পনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে উক্ত যিখন জাননী ইতিমধ্যে শিক্ষা বিষয়াসকললৈ প্ৰেৰণ কৰা হৈছে প্ৰতিবেদনৰ বাবে এখন আপোনালোকে নিশ্চিতভাৱে বহুতে লাভ কৰিছে আৰু আজি বাতৰি কাকতত এই সম্পৰ্কে যিটো বাতৰি প্ৰকাশ পাইছিল এই বাতৰিটো আপোনালোকক অৱগত কৰিলোঁ ধন্যবাদ